আচলতে আমি এইবাৰ লটাৰী প্ৰিণ্ট কৰি চাফা কৰিছিলোঁ 3,20,000 3,20,000 টিকটৰ আমি বজাৰৰ কাউণ্টাৰত টিকট কিছু বিক্ৰী কৰিছোঁ আৰু আমি প্ৰথম অৱস্থাত এটা গোটা হিচাপ বহী হিচাপত এটা বহীত 25টা পাতৰ টিকট থাকে 25টা পাত থাকে আমি সেই টকা গোটা বহীভাৱে বহী হিচাপত আমি বিক্ৰী কৰিছিলোঁ কিন্তু পিছৰ ফালে দেখা পালোঁ যে ৰাসৰ কাউণ্টাৰৰ কাৰণে টিকট নাথাকিব সেইকাৰণে আমি কিছু টিকট ৰাখি দি বজাৰৰ কাউণ্টাৰ বন্ধ কৰি দিলোঁ পিছৰ ফালে আৰু এতিয়া ৰাসত আমি আজি 12 দিন হ'ল আজি ডেইলি আমি পুৰা 2,200 বহি মোটামুটি 5-6,000 টিকট প্ৰতিদিনে বিক্ৰী কৰি আছোঁ কিন্তু ৰাইজৰ যিহেতু ইয়াত বহুত সঁহাৰি পাইছোঁ আৰু ভগৱানৰে আশীৰ্বাদ বুলি ক'ব লাগিব যে এই লটাৰী এখন মানুহে ইমান হেতা পুৰা কৰিছে টিকট লোৱাৰ কাৰণে গতিকে আমি সদৌ ৰাইজক আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ বাবে এইবাৰ হয়তো আজি আমাৰ টিকট শেষ হৈ যাব টিকট যিখিনি টিকট আছে আজি আমি কাৰ্যালয়ত টিকট নাই বুলি লিখি দিম অহাকালিৰ পৰা হয়তো টিকট নাপাব কোনেও 21 তাৰিখে সন্ধিয়া 7:30 বজাত হ'ব অহা পৰহি নহয় 21 তাৰিখে সোমবাৰে যিহেতু ডিচিপ্লিন কৰাৰ কাৰণে আমি ইতিমধ্যে বেৰিকেড বনাই দি 4টা লাইন পতাৰ কাৰণে এটা ফেমিলিৰ কাৰণে মহিলাৰ কাৰণে বাকী 3টা পুৰুষৰ কাৰণে এই লাইনটো ধৰক আমি 7টা বজাত টিকট কাউণ্টাৰ খোলোঁ কিন্তু কিছুমানে দূৰৰ পৰা অহা মানুহে 5টা বজাৰ পৰাই লাইন থিয় হৈ থাকে সেইকাৰণে প্ৰথম অৱস্থা দীঘলীয়া হয় কিন্তু এতিয়ালৈকে যিখিনি লাইনত মানুহ আছে সকলোৱে টিকট পাব এতিয়া আমি 3,20,000 টিকট আজি শেষ হৈ যাব কমপ্লিট প্ৰাইজ আমি প্ৰাইজ এইবাৰ ৰাখিছোঁ 21টা প্ৰাইজ প্ৰথম প্ৰাইজ ODA4 ছেকেণ্ড MG হেক্টৰ থাৰ্ড টাটা হেৰিয়াৰ চতুৰ্থ আছে মহিন্দ্ৰাৰ থাৰ এনেকৈ ভক্সৱাগনৰ ভাৰ্টাছ হুণ্ডাইৰ ক্ৰেটা ভেনু টাটাৰ এল্ট্ৰছ কিয়াৰ ছনেট এনেধৰণে আমি 21খন গাড়ী ৰাখিছোঁ শেষৰ গাড়ী আছে অল্টো 800 এনে তাৰ পৰা আমি ডেইলি মোটামুটি 5,000 পৰা 6,000 টিকট এৰি দি আছোঁ সেইখিনি টিকট গাড়ী প্ৰতি 2টাকৈ টিকট দিছোঁ আমি শাৰীত যিবিলাক মানুহ আছে লাইনত গতিকে এইখিনি টিকট দিওঁতে আমাৰ প্ৰায় 3 ঘণ্টা লাগে 7টাৰ পৰা 10টা বজালৈকে টিকট পায় ইতিমধ্যে এই 11 দিন পাইছে আজিও 10টামান বজালৈকে টিকট পাব তাৰপাছত কিন্তু আৰু কালিৰ পৰা টিকট নাথাকে কালিৰ পৰা কাউণ্টাৰত আমি টিকট বিক্ৰী নকৰোঁ আমাৰ টিকট শেষ হৈ গৈছে আজি যিখিনি মানুহ বৰ্তমানলৈকে লাইনত আছে পাব হয়তো পিছৰ ফালে লাইনত যিয়ে যোৱা হ'ব তেওঁ নাপাব পাৰে আৰু 10টাত মোটামুটি 10টা 9:45 মানত কাউণ্টাৰ বন্ধ কৰা হ'ব আপোনাৰ এইটো লটাৰী খেল আৰম্ভ হৈছিল 2000 চনত মাত্ৰ 5,000 টিকটৰ খেলা আছিল যে মাৰুতি কাৰ এখন ফাৰ্ষ্ট প্ৰাইজ আছিল বাকী ভেস্পা টিভি আলমিৰা এইবিলাক আছিল সেই 5,000 টকীয়াত 5,000 টকাৰ 5,000 টিকটৰ খেলখন গৈ এতিয়া 3,20,000 টিকট আমি সভা কৰিব পৰা সাহস কৰিব পাৰিছোঁ ৰাইজৰ সঁহাৰি আছে কাৰণে পাৰিছোঁ ৰাইজক মই এতিয়া এই মুহূৰ্তত এটাই আহ্বান জনাম যিখিনি মানুহ শাৰী পাতি আছে টিকট লোৱাৰ কাৰণে তেওঁলোকে সুশৃংখলভাৱে তেওঁলোকে টিকটখিনি লওক আৰু আমাৰ ৰাস কমিটিৰ এই যিখন লটাৰী খেল এই লটাৰী খেলখনৰ ওপৰত তেওঁলোকে আস্থা ৰাখক আমি কোনো ধৰণৰ যে বেলেগ কথা চিন্তা কৰিব লগা নাথাকে কাৰণ যিহেতু টিকট শেষ হৈ যায় 3,20,000 টিকট ইয়াতে যথেষ্ট সংখ্যক আমাৰ লাভ ৰৈ যাব আমি 2 কোটিৰ ওপৰত আমি প্ৰাইজ দিছোঁ এইবাৰ 21খন গাড়ীত গতিকে ইয়াৰ যিখিনি লাভ হ'ব সেই লাভখিনি আমি কমপ্লিট মন্দিৰৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰি আছোঁ এই ৰাসৰ 2000 চনৰ পৰা যিখিনি লাভ হৈ আহিছে লটাৰীৰ পৰা সেই লটাৰীৰ লাভৰ অংশখিনি ৰাস মেলা উদযাপন কৰোঁতে খৰচ এটকাও নকৰে কিন্তু এই টকাখিনিৰে হলি ৰাসৰ ওচৰৰ যিখিনি মাটি কিছু কিনা হৈছে মন্দিৰটো বনোৱা হৈছে এটা বহুমুখী প্ৰকল্প এটা বনোৱা হৈছে এতিয়া ষ্টেজখন নিৰ্মীয়মান অৱস্থাত আছে ষ্টেজখনো 1.5 কোটি টকাৰ প্ৰজেক্ট এইখনত যিখন ষ্টেজত আমাৰ ফাংচন হৈ আছে এইখন আদৰোৱা হৈ আছে অহা বছৰ আমি আশা কৰিছোঁ এইখন সম্পূৰ্ণ হ'ব